চা ভাই তাইতিৰে জ্বৰ তই আজি চেক্ৰিফাইচ কৰিব লাগিব বুজছা না আজি চেক্ৰিফাইচ কৰিব লাগিব তই আজি বলিদান দিব লাগিব তই মানে পাগলা হবো পাগলা আছি দিনটো গেছি নে আকৌ নাই তোমাৰ মাথাটো इन्हें भाई किसी ये इन्हें पाप रोक कौन सी इन्हें तो ब्रेन टू किसी बिच डांग खड़ के ओथे हो गई लड़ाई भारी अर्जुन वैली ने हो अर्जुन अपने मोबाइल से रख এখানে কাট এখানে কাট लॉक मारी नहीं मोर এখানে কাট नो आज लगा कोला मैंने होसा ये पागला है वो सीधे ना यार मोबाइल के खबर दिसी मैंने लगला कुछ क्या यार ये एक ले ना খাওয়াতে নবন নহয় মই খাওয়াতে বুঝিও নবন নাকি सीधे ना यार जाबिसी পারন তো করছিল अपना ले खबर বুঝিন লাগে নাকি না কিনে মাই করছিল না না খুব সাদি শুরুকছে তোর এই তোর মাথা তো গেছি মন নহয় শুনো বিতে আর নো আছে এই মিঠা দল নাই গেলা রাইসটা একদম পারি কিছু মাঝে গালি দেব মানে এই পেঁয়াজ এই আলু ইয়াতে দিছো জ্বালা গুড়া লাল মিৰ্চ পাউডাৰ আৰু কি দিলো জিৰা গুড়ি ইয়াত দিম এতিয়া কিছু তেও তো ফার্স্ট বলছি দেখা না পারা দে কোনো দেখাই নি ভাই না বাবা খালি খাবো না বলে না প্রমোট ন খা তেল আজি এইটো জ্বৰৰ তাৰমানে জ্বৰৰ ঔষধ পানী লগা জ্বৰৰ ঔষধ এইটো তোৰে জ্বৰ ইয়াৰো জ্বৰ মোৰো জ্বৰ গতিকে আজি জন্ম কৰি পেলাম আজি ক'ত নোযায় জ্বৰ চাওঁ মাহে ভাবি আছিল কি আৰু ধুই দিলে অলপ তাৰপৰা মাংস কিমান হ'ব এইখিনিয়ে ইয়াতছে আৰু বেছি হ'ব নেকি ব্ৰইলাৰটো নহয় ব্ৰইলাৰ হ'লে একাই হ'ল হয় জোলটো ইমেন জোল মেইন মানে জোলটো এনে এইখিনি হৈছে মেইন বস্তু এইটো হৈছে ঔষধটো এইটো কি কবি নালাগে দে চাবা সদায়তো কৰিব লাগে শ্বুট কৰি পিছত দি থাকি তই যে কথা কোৱা আকৌ লাজ না ইয়াত আছে শুকান জলকীয়া পইচা পাওঁ কিন্তু বা একেদিনে তোমাক দিব নেকি পইচাটো একেদিনে দিব কথা ক'বা যে লাগি থাকিব লাগব ইয়াত থাকিব ইয়াত আছে শুকান জলকীয়া আৰু জালুক এই দুটা পুৰা জালুকীয়া বুলি কৈছে জালুকীয়াটো নুঠিব এই জালুকীয়া এই জ্বালাটো উঠিব ইয়াতে এইটোৱে মেইন ঔষধ এইখিনি কি হৈছিল বেমাৰটো জয়ন্তৰাচোন আজি আজিকালি হগান নাই মই যে ক'লো জকৃত মানে কেঞ্চাৰ পাই তো হাই থাকতে পারে না তো তা নহয় জানে লিভার দাউৰ বেছি আমার আছে লিভার রুনছিয়া এই আমাৰ মেৰিনেট কৰা মাংসখিনি মোটামুটি ৰেডি হৈছে এতিয়া আমি আগবাঢ়িব পাৰোঁ নেক্সট ষ্টেপলৈকে
মছলা ইয়াত দিব লগা নাই চব ইয়াত দিছে মাংসখিনি দিছে দিব লগা নাই আৰু অলপ সিজিব লাগিব ইয়াতে ওলাই যাব লাগিব তাৰে পিছত দি দিম মাংস হৈছে কৰিছে নেকি হা এইবাৰ হৈছে লাইনত আহিছে এই লাইনত আছে এইবাৰ এতিয়া দিম আমি মাংসখিনি ডাইৰেক্ট মাংসখিনি দি দিম এতিয়া পুৰা একদম সৰু সৰুকৈ পিচ কৰিছোঁ তাত সোনকালে সিজে ডাঙৰ ডাঙৰ পিচ কৰা নাই এনেকুৱা ডাঙৰ পিচ কৰা যায় কিন্তু এইটো সৰু পিচ কৰি দিছোঁ সোনকালে সিজে এনেই গা চা বেয়া টাইম চাইম নাই কি কৰোঁ পাতল পাতলকৈ কাটি দিছোঁ এই 2 মিনিটমান ঢাকন মাৰি সিজাৰ পিছত এতিয়া দিম আমি পানী দিম পানী গৰম পানী দিওঁ ঠাণ্ডা পানী দিওঁ আহি গ'ল তেলটো মাজলৈকে আহি গ'ল এতিয়া ঢালি দিম আমি গৰম পানী দিছোঁ ঠাণ্ডা পানী দিয়া নাই আৰু অলপ দিওঁ পানী লাগিব পানীখিনি দি ঢাকনটো মাৰি দি আমি তাত 8-10 মিনিট ৰাখি দিম এনেকৈ উতলিব দিওঁ আমাৰ টাইম মোটামুটি হ'ল 6-7 মিনিট গুচি গ'ল মোটামুটি তেলটো আহি গৈছে ওপৰত এই তেল ওপৰত আহি গৈছে মোটামুটি সিজিছে আৰু মোটামুটি মাংস ৰেডি দে হৈ গৈছে চেৰ জোল কমাব নোৱাৰা সেইখিনি লাগিবই লাগিব দে হা 3টা মানুহ জোল লাগিবই জোল লাগিব জোল অলপ কমেই হ'ল তথাপিও হৈ যাব আঠা আঠা হ'ব বস্তুটো